নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজ্যোতি। আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা সৰু কাহিনী। এখন হাবিত এটা কাউৰী আছিল। কাউৰীটো নিজকে লৈ বৰ দুখী আছিলে। সি দেখিবলৈ ক'লা, সেই তাক মাতটো বেয়া, সকলো সময়তে মানুহে তাক দেখিলেই পাথৰ মাৰে, শিলগুটি মাৰে। সি ভাবিবলৈ ধৰিলে তাত থাকি সকলো পৃথিৱীত থকা এই জীৱ জন্তুবোৰ তাত থাকি কিমান সুখী। সি এনেদৰে ভাবি ভাবি উৰি গৈ আছিলে। হঠাতে সি এটা পুখুৰীত এটা হাঁহ চৰি থকা দেখা পালে। সি হাঁহটোৰ ওচৰ পালেগৈ। সি হাঁহটোক সুধিবলৈ ধৰিলে, হাঁহ ভনী, তুমি কিমান সুখী? তুমি বগা, তুমি দেখিবলৈ ইমান ধুনীয়া, তোমাক মানুহে ইমান মৰম কৰে। হাঁহজনীয়ে তাক ক'লে, কাউৰী ভাই, মইনো ক'ত সুখী? মোক মানুহে সদায় ঘৰত বান্ধি ৰাখে। মই পোৱালিৰ কাৰণে যিটো কণী পাৰোঁ সেইটো মানুহে নি পেলাই খাই পেলায়। তাৰোপৰি মই খাদ্যৰ কাৰণে মোক মাৰি কাটি খায়। মোক থাকি জংঘলত আৰু বহুত জীৱ জন্তু আছে যিবোৰ যথেষ্ট সুখী। সেই কথা শুনি কাউৰীটোৱে তাৰ পৰা উৰা মাৰিলে আৰু গৈ থাকোঁতে এটা ভাটৌ দেখা পালে। ভাটৌটোৰ দেহাৰ ৰং দেখি সি তাৰ প্ৰতি মোহিত হ'ল। আকৰ্ষিত হৈ সি ভাটৌটোৰ ওচৰ পালেগৈ আৰু ভাটৌটোক ক'লে, ভাটৌ ভাই, তুমি কিমান সুখী? তুমি দেখিবলৈ ইমান ধুনীয়া, তোমাৰ মাতটোও ধুনীয়া। এই কথা শুনি ভাটৌটোৱে এটা হাঁহি মাৰিলে আৰু ক'লে, কাউৰী ভাই, মইনো ক'ত সুখী? মোৰ এই কালাৰটোৱে, গাৰ ৰংটোৱে মোৰ কাৰণে শত্ৰু হ'ল। মানুহে মোৰ এই ৰংটোৰ কাৰণে, মোৰ এই মুখৰ শব্দটোৰ কাৰণে মোৰ পোৱালিবোৰ ধৰি লৈ গুচি যায় আৰু নি পেলাই নিজৰ সজাত বন্দী কৰি ৰাখে। আৰু সি গোটেই জীৱন লোকৰ কাৰাৰ ঘৰত বন্দী হৈ জীৱন পাৰ কৰিবলগীয়া হয়। মোৰ থাকি আৰু বহুত জীৱ জন্তু আছে যিবোৰ অত্যন্ত সুখী। মই এই পৃথিৱীত যদি আছোঁ একমাত্ৰ দুখী জীৱ, তেন্তে ময়ে আছোঁ। এই কথা শুনি কাউৰীটো তাৰ পৰা উৰা মাৰিলে আৰু এনেদৰে সুখী জীৱ বিচাৰি উৰি গৈ থাকিল। 2-3 দিন উৰি যোৱাৰ পিছত এদিন তেওঁ এখন চিৰিয়াঘৰ দেখা পালে। তাত এটা মৌৰা চৰাই দেখা পালে। ইমান ধুনীয়া মৌৰা চৰাইটো, আৰু মানুহবোৰে ঘেৰি তাৰ ওচৰত ফটো লৈ আছে। মানুহে খাদ্য দলিয়াই আছে তাক খাবলৈ। এইটো দেখি পেলাই কাউৰীটো অত্যন্ত সুখী হ'ল যে পৃথিৱীত আছে যদি সুখী এই চৰাইটোৱে আছে। সি উৰি গৈ মৌৰা চৰাইটোৰ কাষ পালেগৈ আৰু মৌৰা চৰাইটোক ক'লে, বা মৌৰা ভাই, তুমি ইমান সুখী, এই পৃথিৱীত তোমাৰ দৰে সুখী চৰাই আৰু কোনোৱেই নাই। তোমাৰ লগত মানুহবোৰে ফটো উঠিবলৈ হেতা ওপৰা লগাইছে, তাৰোপৰি তোমাক নানা প্ৰকাৰৰ খাদ্য খুৱাইছে। এই কথা শুনি মৌৰা চৰাইটোৰ চকুৰ পৰা চকুলো বৈ আহিল আৰু মৌৰা চৰাইটোৱে ক'লে, কাউৰী ভাই, মোৰ এই গাৰ সুন্দৰতা, ইয়ে মোৰ কাৰণে চবচে ডাঙৰ শত্ৰু হৈ পৰিল। গোটেই জীৱন মই এই পিঞ্জিৰাটোৰ ভিতৰতে পাৰ কৰিব লগা হৈছে। মই নিজৰ মতে একো বস্তু খাব নাপাওঁ, নিজৰ মতে থাকিব নাপাওঁ। অনবৰতে মানুহে আহি মোৰ লগত ফটো উঠাবলৈ মই ডিষ্টাৰ্ব কৰি থাকে। তাৰোপৰি সিহঁতে যি মন যায় তাকে মোক খাবলৈ দিয়ে। গোটেই জীৱন মই এই পিঞ্জিৰাৰ ভিতৰতে কটাই অত্যন্ত দুখী হৈ পৰিছোঁ। মোৰ থাকি তুমি কিমান সুখী? তুমি যি মন যায় তাকে কৰিব পাৰা, য'লৈ মন যায় ততলৈকে উৰি যাব পাৰা, যি মন যায় তাকে খাব পাৰা। তোমাতকৈ সুখী প্ৰাণী এই পৃথিৱীত একোৱেই নাই। এই কথা শুনি কাউৰীটো উৰি গুচি আহিল আৰু কাউৰীটোৱে এটা কথা বুজি পালে যে পৃথিৱীত নিজৰ ওচৰত যিখিনি আছে সেইখিনিকে লৈ সুখী হ'বলৈ চেষ্টা কৰিব লাগে। আনক দেখি আনৰ দৰে নকল কৰিবলৈ গ'লে সদায় এই পৃথিৱীত দুখেই পোৱা যায়। সেইটো কাৰণে এই পৃথিৱীত নিজৰ ওচৰত থকা বস্তুৰেই সুখ শান্তি উপভোগ কৰি এটা সুখী জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াকে কৈ মোৰ এই সৰু কাহিনীটো সামৰণি মাৰিলোঁ। যদি মোৰ এই কাহিনীটো আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, জয় হিন্দ।